মনোনিৱেশ কৰি আগবাঢ়ি যায় তাৰ কাৰণে মই শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কাশীৰ পত্ৰিকা আৰু হাতে লিখা আলোচনী প্ৰস্তুত সমিতিৰ সম্পাদক জাহ্নৱী শইকীয়ালৈ তথা গোটেই সমিতিখনৰ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সহায় সহযোগ কৰিলে সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এইটো আমাৰ প্ৰথম হাতে লিখা আলোচনীটো প্ৰথম প্ৰয়াস। মই আশা কৰিছোঁ যে আমি গৰম বন্ধৰ পাছত আৰু এখন হাতে লিখা আলোচনী আমি প্ৰকাশ কৰিম। তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই এতিয়াই সাজু হ'বলৈ আহ্বান জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক এইটো কথাও জনাই থওঁ যে আজিৰ তাৰিখত বিদ্যা তথা শিক্ষা গ্ৰহণ কৰাটো যিমানে সুলভ হৈছে সিমানেই কিন্তু প্ৰত্যাহ্বানমূলক তথা প্ৰতিদ্বন্দ্বিতামূলকো হৈছে। আমি কেৱল বিদ্যালয়ৰ নিৰ্ধাৰিত পাঠ্যপুথি অধ্যয়ন কৰি থাকিলে নহ'ব, আমি সহবিদ্যায়তনিক দিশৰো চিন্তাৰ চৰ্চা কৰি চিন্তা চৰ্চাখিনি লেখনিৰ মাধ্যমেদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিব লাগিব। তেতিয়াহে আমি ভৱিষ্যতে হয়তো আমাৰ সন্মুখলৈ আহি থকা প্ৰত্যাহ্বানক ওফৰাবলৈ সক্ষম হ'ল। মই ছাত্ৰ ছাত্ৰীসকলক আজি এই মুহূৰ্তত এটা কথা ক'ব খুজিছোঁ যে আমাৰ এই অঞ্চলটোত এই বিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়িছে, বহুতে অধ্যয়ন কৰি গৈছে, কিন্তু বহুতেই সংস্থাপন পাবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ এই অঞ্চলতে আমাৰ এই বিদ্যালয়তে পঢ়ি আজি কিছুদিনৰ আগতে কনিষ্টবল চাকৰিত 13জন ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে, যিটো 3,58,000 কেণ্ডিডেটৰ মাজৰ পৰা 6,662জন প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। মানে কিমান প্ৰত্যাহ্বান। আকৌ তাৰ আগতে যোৱা এবছৰ ঠিক তাতকৈ আগত 7জন ছাত্ৰ ছাত্ৰীয়ে SI পাবলৈ সক্ষম হৈছে আৰু বহুতে নেভি পৰা ধৰি আৰ্মি পৰা ধৰি বিভিন্ন বিভাগত চাকৰি পাইছে। শিক্ষা জগততো আমাৰ এই বিদ্যালয়ত অধ্যয়ন কৰা আমাৰ খঙীয়া গাঁৱৰে বৃহৎ সংখ্যক ভুটীয়া পতা ওপৰদৈ কাৰেঙৰ পৰা ধৰি বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে টেটৰ যোগেদি টেট পৰীক্ষা উত্তীৰ্ণ হৈ শিক্ষকতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মই অসম পুলিচ, ভাৰত চৰকাৰ সেনাবাহিনী বিভাগৰ চাকৰি আৰু লগতে এইফালেদি জলনী চুকৰ আমাৰ বিশাল বৰাই যোৱা বছৰ NDA পৰীক্ষা পাছ কৰিছে, নেশ্যনেল ডিফেন্স একাডেমি পাছ কৰিছে, যিটো আমাৰ অঞ্চলটোৰ কাৰণে অতিকে দুৰ্লভ। NDA পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যা নিচেই কম। তেনেকুৱা এটা পৰীক্ষা পাছ কৰি তেওঁ লেফটেনেণ্ট কৰ্ণেলৰ পোষ্ট পাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে তেওঁ এবছৰীয়া প্ৰশিক্ষণত ব্যস্ত হৈ আছে। গতিকে আমাৰ এই বিদ্যালয়ৰ পৰা শেহতীয়াকৈ চৌখিক শিৱম শইকীয়াই আমেৰিকাৰ গেলেক্টিক কোম্পানীত এবছৰৰ কাৰণে চুক্তিবদ্ধ হোৱাৰ লগতে বিশ্বৰ আটাইতকৈ নামী দামী আমেৰিকা মহাকাশ গৱেষণা সংস্থা তথা নাছাত তেওঁ গৱেষণা কৰিবলৈ সুবিধা পাইছে, মহাকাশ বিজ্ঞানৰ বিষয়ে পঢ়িবলৈ সুবিধা পাইছে, যিটো নেকি তেওঁ ইতিমধ্যে গেলেক্টিক কোম্পানীত চুক্তিবদ্ধ হৈছে যদিও অহা 7 আগষ্টত আমেৰিকাৰ বাসিন্দা হ'ব আৰু পৃথিৱীৰ আটাইতকৈ চহকী মহাকাশ বিজ্ঞান সংস্থা যিটো নাছা বুলি কয় তাত তেওঁ পঢ়াৰ লগতে অধ্যয়ন কৰি গৱেষণা কৰিবলৈ সুবিধা পাইছে। তেতিয়া এইখিনি সম্বল থকা, এইখিনি অতীতৰ আমাৰ ইতিহাস থকা বিদ্যালয়খনত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে তেওঁলোকৰ মানসিকতা মই কেতিয়াও বেয়া হৈ যাব বুলি নাভাবোঁ। আজিৰ তাৰিখলৈকে যিসকলৰ মনবোৰ স্থিৰ হোৱা নাই, যিসকলে বিদ্যালয়লৈ অহাৰ উদ্দেশ্যটো বুজি পোৱা নাই, যিসকলে অধ্যয়নকেইটা বুজা নাই, যিসকলে ছাত্ৰ নাম অধ্যয়নৰ কাপোৰ কথা বুজি পোৱা নাই, তেওঁলোকক মই আজিৰ পৰা নিজকে অকণমান উপলব্ধি কৰিবলৈ আহ্বান জনাইছোঁ। সকলোৱে ভাবক যে মই ছাত্ৰৰ পোচাকটো পিন্ধিছোঁ, হয় মই ছাত্ৰৰ কৰ্তব্য পালন কৰিছোঁনে নাই, মই শিষ্টাচাৰ শিকিলোঁনে নাই, মই স্কুলৰ নীতি নিয়ম মানি ডাঙৰৰ আদেশ মানি চলিছোঁনে নাই। আমি কেৱল ডাঙৰৰ কথা শুনিম, শিক্ষকৰ কথা শুনিম, এই কথাবোৰ কৈ আছোঁ, কিন্তু কাৰ্যক্ষেত্ৰত তাৰ বিপৰীত ফলটো দেখিছোঁ। গতিকে মই বিশেষ দীঘলীয়া নকৰোঁ যে কালিলৈও যিহেতু গুণোৎসৱেই হ'ব, পৰহিলৈ যিহেতু আমাৰ ফাইনেলটো আছে, বহিৰাগত মূল্যাংকক আহিব, গতিকে আমি আজি যিহেতু বতৰ বেয়া হোৱাৰ কাৰণে আমি কিছু কথা শিকিবলৈ নাপালোঁ, কৰিবলৈ অনুশীলন কৰিবলৈ নাপালোঁ। আমি কালিলৈ ঠিক আগৰ ধৰণে 9 বজাতে আমি প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি আমাৰ